প্ৰথম সকলোকে আজিৰ ভিডিঅ'টোলৈ তো বহুত কেইটামান কাম লৈ পেলাই আমি টাউনলৈ যাবলৈ আছোঁ। তো প্ৰথম কামটো আছে বাইকখন, তাত যিখন বাইকত আহিছোঁ সেই বাইকখন অকণমান ঠিক কৰিবলগীয়া আছে। তাত বাইকখনৰ টাইমিং চেণ্টাৰ অলপ প্ৰব্লেম আছে। তো টাইমিং চেণ্টাৰ ঠিক কৰিব আমি কাম কৰিব আছে। ছেকেণ্ড কাম দাদা ভাগৰ এয়াৰটেল ৰিচিভাৰ, তো ৰিচিভাৰটো বেয়া হৈছিলে, তো বেয়া হৈছে, গতিকে ছাৰ্ভিচ চেণ্টাৰ দিবগৈ লাগে, ঠিক কৰিব কাৰণে। তো লগতে আৰু কেইটামান কাম আছে, গোটেই কামকেইটা সামৰি পেলাই আজি আমি টাউন যাবলৈ আছোঁ। তো ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। টাউনলৈ আহি থাকোঁতে তো পথাৰৰ যদি সেউজীয়া পৰিৱেশটো দেখিবলৈ ৰখি গ'লোঁ, তো আপোনালোকে উপভোগ কৰক গোটেই পথাৰৰ আমাৰ পথাৰৰ সেউজীয়া যিটো দৃশ্য, সেই দৃশ্যটো যিহেতু এতিয়া ধান ওলোৱা সময়, গতিকে গোটেই পথাৰখনেই সেউজীয়া আছে। এইখনেই আছে আমাৰ টাউন। যেতিয়া গুৱাহাটীৰ ফালৰ পৰা নগাঁও ফাললৈ যেতিয়া গৈ থকা যায়, তো এই জেগাখিনি পোৱা যায়। গতিকে বাকী ভিতৰলৈ বহুত জেগা আছে, জাষ্ট গুৱাহাটীৰ ফালৰ পৰা নগাঁও ফাললৈ গ'লে এই জেগাখিনি পোৱা যাব। আৰু ৰাস্তাটো চাওক, ৰাস্তাটো আগতে বহুত ঠেক আছিল, আগতকৈ বহুতেই ঠেক আছিল, এতিয়া বহুত বেছি বহল কৰিলে ৰাস্তাটো। তো এই জেগাখিনি বা এনেকুৱা লাগিছে যেন আমি গুৱাহাটী আহিছোঁ, আচলতে এই জেগাখিনিৰ নাম হয় হৰগাঁও। তো এই জেগাখিনি মৰিগাঁও ষ্টেণ্ড বুলি কয়। ইয়াৰ পৰা মৰিগাঁও জিলালৈ যোৱা গাড়ী পোৱা যায়। অৱশ্যে মৰিগাঁও জিলালৈ যোৱা গাড়ী নহয়, বেলেগ ঠাইলৈ যোৱা ইয়াত গাড়ী পোৱা যায়। তো নগাঁও জিলাৰ ল'ৰা ছোৱালীৰ কাৰণে এখন সপোনৰ কলেজ, সপোনৰ মহাবিদ্যালয় নগাঁও কলেজ, নগাঁও মহাবিদ্যালয়। তো ইয়াত নগাঁও জিলাৰ প্ৰায় ল'ৰা ছোৱালীয়ে পঢ়িবলৈ এটা ইচ্ছা কৰে, পঢ়িবলৈ তেওঁলোকে হেঁপাহ কৰে। তো ইয়াতে ছাৰ্ভিচ চেণ্টাৰ পালোহি, কিন্তু পূজাৰ কাৰণে আজিৰ পৰা যিটো অষ্টমী, তো অষ্টমী নৱমী দশমী 3 দিন চাগে বন্ধ থাকিব দিছে, আপোনালোকে বন্ধ আছে। চ' এয়াৰটেল ছাৰ্ভিচ চেণ্টাৰত যদি কোনোবা যদি কাৰোবাৰ এয়াৰটেল টিভি যদি প্ৰব্লেম যদি হয়, তো কোনোবা যদি এয়াৰটেল ডিষ্ট্ৰিবিউট যদি ঠিক কৰিব বিচাৰে, তেনেহ'লে চামগুৰি যিটো ষ্টেণ্ড আছে, চামগুৰি ষ্টেণ্ডৰ পৰা ৰাইট চাইডে সোমাই আহি পেলাই এটা তিনিআলি পাব, এজোপা ডাঙৰ এজোপা আহঁত গছ এজোপা থাকে। তো এই গছজোপা এজোপা দেখিছে আপোনালোকে, এজোপা ডাঙৰ আহঁত গছ। তো ডাঙৰ এজোপা গছ, আহঁত গছ নহয় বাৰু। তো এই গছজোপা ওপৰত এটা বিল্ডিং আছে, বিল্ডিংটো ছেকেণ্ড ফ্ল'ৰত এয়াৰটেল ছাৰ্ভিচ চেণ্টাৰটো আছে। তো কোনোবাই যদি বিচাৰে আহিবৰ কাৰণে, তেনেহ'লে আহিব পাৰে ইয়ালৈ। তো এয়াৰটেল ডিষ্ট্ৰিবিউট ঠিক কৰিব যদি বিচাৰে, তো ইয়াত আহিলে এয়াৰটেল ডিষ্ট্ৰিবিউট ঠিক কৰিব পাৰিব। চ' এতিয়া যিটো দোকান বন্ধ হয়, গতিকে আমি এতিয়া উভতি যোৱা ভাল হ'ব। এয়াৰটেল ছাৰ্ভিচ চেণ্টাৰ যিটো এড্ৰেছ কৈছিলোঁ, সেইটো এড্ৰেছত বৰ্তমান এয়াৰটেল ছাৰ্ভিচ চেণ্টাৰটো নাই। তাৰপৰা 100 মিটাৰমান সোমাওঁতে আহিলে এয়াৰটেল ছাৰ্ভিচ চেণ্টাৰটো দেখা পোৱা যাব, ব'ৰ্ড লগোৱা থাকে। চ' ফুটপাথৰ কাষতে থকা এখন দোকানত সোমালে এডাল পেটি, এটা টুপি আৰু এযোৰ চশমা ল'বৰ কাৰণে। এই পেটিডালৰ দাম হেনো 1200 টকা। গতিকে ফুটপাথৰ কাষতো যে ইমান দামী পেটি থাকিব পাৰে বুলি ভবা নাছিলোঁ। তো সেইকাৰণে টিপি চাইছোঁ যে সঁচাকৈ এডাল 1200 টকা দামৰ পেটি হয়নে নহয়। তো এই চশমাবোৰৰ পৰাই এযোৰ চশমা মই কিনি ল'লোঁ, এযোৰ নৰ্মেল চশমা এযোৰ ল'লোঁ ইয়াৰ পৰাই। তো এইখিনি ষ্টেডিয়াম মাৰ্কেট বুলি কয়, সেইকাৰণে ষ্টেডিয়াম মাৰ্কেট বুলি কয়। আমি মাৰ্কেটখিনি বেক চাইডে এখন ষ্টেডিয়াম আছে, নগাঁও ষ্টেডিয়াম। তো সেইকাৰণে জেগাখিনি ষ্টেডিয়াম মাৰ্কেট বুলি কয়। চ' নগাঁও ক্লক টাৱাৰ, নগাঁও টাউনৰ নতুন পৰিচয়, নগাঁও ক্লক টাৱাৰ নতুনকৈ এইটো নিৰ্মিত কৰা হৈছে। তো এই জেগাখিনিৰ আগত ট্ৰেফিক পইণ্ট এটা আছিলে, ট্ৰেফিক পইণ্ট এতিয়াও আছে, কিন্তু তাক চাগে নতুনকৈ বনাব। কাৰণ এই জেগাখিনিতে এখন নতুনকৈ দলং বনাই থকা আছিলে, এখন দলং আছিলে, এতিয়া এখন নতুন দলংখন নতুনকৈ খুলি দিয়া হৈছে। আগতে প্ৰথমে খুলি দিয়া নাছিলে, বনাই থকা আছিলে, এতিয়া সম্পূৰ্ণ বনাই হৈ গ'ল। এতিয়া দুখন দলং একেলগে হ'ল, এখন দলঙেদি আহিব, এখন দলঙেদি এখন দলঙেদি যাব। আৰম্ভ কৰিছিলোঁ, এতিয়া সেইখিনিকে পালোহি। তাত যদি আমি আগতে আমি যিটো ৰিচিভাৰ চেঞ্জ কৰিব গৈছিলোঁ, আগৰ ৰিচিভাৰটো চেঞ্জ কৰিলোঁ। চেঞ্জ মানে কি, যিটো আগৰ ৰিচিভাৰ আছিলে, আগৰ ৰিচিভাৰ নতুন ৰিচিভাৰ দেখা দিলে। তেওঁলোকে পুৰণা ৰিচিভাৰটো ৰখাই পেলাই নতুন ৰিচিভাৰ দিলে, কাৰণ পুৰণা ৰিচিভাৰটো বেয়া হ'ল। আৰু নতুন ৰিচিভাৰটো যদি বাকচ, সেই বাকচটোৰ কি আছে চাওক, এডাপ্টাৰটো আছে, তাৰ লগতে ইয়াত এটা ৰিমোট আছে। তেওঁলোকে ৰিমোট দিছে, আগৰ ৰিমোটটো বেয়া হৈ আছিলে, ৰিমোটৰ বেটেৰী দুইটা দি দিছে, এডাপ্টাৰটো দিছে। ত' আগৰ ৰিচিভাৰটো বেয়া হয়, তেওঁলোকে কাৰণটো ক'লে
যে আগৰ ৰিচিভাৰটোৰ লগত যিটো এডাপ্টটো আছিলে এডাপ্টটো আমি ডুপ্লিকেট আছিলে গতিকে অৰিজিনেল ৰিচিভাৰৰ লগত যদি ডুপ্লিকেট এডাপ্টটো যদি লগোৱা থাকে তেনেহ'লে ৰিচিভাৰটো খুব সোনকালে বেয়া চান্স থাকে তো তেনেকৈ কাৰণে কৈছে গতিকে এডাপ্টটোৰ কাৰণে ৰিচিভাৰটো বেয়া বুলি ক'লে এতিয়া নতুন ৰিচিভাৰ দিলে নতুন এডাপ্টৰ নতুন কেবল আৰু নতুন ৰিম'ট দিলে আৰু লগতে এই গোটেই যিটো পেকেজ চলি গোটেই পেকেজটোৰ কাৰণে যিটো আগৰ ৰিচিভাৰটো যিটো ৱাৰেণ্টি শেষ হৈ গ'ল গতিকে নতুন ৰিচিভাৰটোৰ কাৰণে আমি 750 টকাকৈ ভৰিবলগীয়া হ'ল সামৰি মাৰিম তো যোনে নতুনকৈ ভিডিঅ'টো চাই আছে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব তো আজিলৈ ইমানেই